আছোঁ বৰ্তমান খাৰ বজা ৱাটাৰফলৰ। আপোনালোকে ভিডিঅ'টো মানে স্কিপ নকৰাকৈ মানে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মানে বহুত গৰমৰ কাৰণে আমি আহিছোঁ খাৰ বজাত গা ধুবলৈ। তো এনেকৈ গা ধুলোঁ মানে ভাইটিৰ লগত আহিছোঁ যিহেতু পুৰা কাকৰা থাকৰা মানে চব মাছ চাছ চব পোৱা যায়। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। গাইজ নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যোনে ফেচবুক পেজ পৰা চাই আছে তো লাইক কমেণ্ট শ্বেয়াৰ লগতে ধামাকা কৰি দিব। মই আছোঁ মাকিৰি, আপোনালোকে দেখা পাইছে ঐ অলপ আগত আছে টুল গেটখন। ভাইটিৰ লগত আহিছোঁ। আমি ক'ত যাম এতিয়া? তাতে মানে পাহাৰৰ পৰা অলপমান পানী পৰে, খাৰ বজা তাতে আমি গা ধুব যাম দুজনে। যাবি না? যাবি না নাই? হা কিমান পানী পৰে? পানী কিমান পৰে? অলপ চলপ পৰে। ঠাণ্ডা না পানীটা? পাহাৰৰ ওপৰৰ পৰা পানী পৰে নেকি? এটা ওপৰৰ পৰা। তো গাইজ আমি এতিয়া যাই আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ভিউখন আপোনালোকে চাব পাৰে বা ইমান ধুনীয়া। মানে নদী আছে, নদী নহয় এইখন মানে বিলৰ নিচিনা। এইখন লোকেশ্যনত আছোঁ গাইজ, ইমান ধুনীয়া লোকেশ্যন। আৰু ৰাস্তাখন পূৰা কমপ্লিট কৰি দিছে যে, ভাল লাগিছে কিবা এটা। পাহাৰ ইফালে আছে বিলৰ নিচিনা পানী, ইফালে আপোনালোকে দেখা পাইছে আগৰ টোল গেটখন। বঙাইগাঁৱৰ পৰা আহিলে আপোনালোকে ব্ৰিজখন পাৰ হোৱা মানে নৰনাৰায়ণ ব্ৰিজখন পাৰ হোৱাৰ লগে লগে আপোনালোকে অলপ আহিলে তেনেকুৱা টোল গেট দেখা পাব। আৰু যদি চুৰমাৰীৰ পৰা আগিয়াৰ পৰা আহা তো মাকিৰিৰ পৰা অলপমান আহিলে পাই যাব টোল গেটখন। এইখনে হৈছে টোল গেট পাহাৰ। তো আহি পালোঁ খাৰ বজা এখন ঠাই, এখন নাম হ'ল খাৰ বজা। তো আপোনালোকে এনেকৈ ধুনীয়াকৈ মানে দেখা পাব, এনেকৈ পাহাৰ এনেকৈ লোকেশ্যন আপোনালোকে দেখা পাব। এইরকম চাই থাকক, নতুন নতুন মানে ঘৰ চৰ বা কিবা কিবি মানে বনাই আছে ইয়াতে। তো পাৰ্কিংখন লাগিব গাইজ, 10 টকা টিকেট অনলি। 10 টকা টিকেট কাটি আমি প্ৰৱেশ কৰিলোঁ ভিতৰত। এতিয়া যাওঁ, এনেকৈ পাহাৰৰ ওপৰত যাব লাগে গাইজ। এইখন চাওক ৱাটাৰফল, মানে অলপ চলপ পানী পৰে। এনেকুৱা পাহাৰত মানে খোজকাঢ়ি যাই আছোঁ আমি, উঠি যাই আছোঁ। তো পামেই আৰু মানুহবিলাক দিছে আগতে গ'ল ডাঙৰ খাৰ বজাৰ বহুত পাহাৰ মানে ইমান পাহাৰৰ ওপৰৰ পৰা পানী পৰি আছে। মানে জাগাটো ইমান ফেমাছ হোৱা নাই। তো ভাবিলোঁ আপোনালোকক মানে অকণমান দেখাই দিম বুলি। তো ইমান পানী বেছি নপৰে গাইছ, তথাপিও অলপ চলপ হয় আৰু মানে পাহাৰৰ পৰা পানী পৰে না। যেতিয়া বৰষুণ পৰে তেতিয়া মানে বহুত বেছি পানী পৰে। তো ভাবিলোঁ ইয়াতে অকণমান গা ধুই দিম বুলি ভাবিলোঁ। তো যিটো ইমান বেছি গৰম দিছে ন গাইছ, তাৰ কাৰণে ভাবিলোঁ ইয়াতে গা ধুই দিম। কি ঠাণ্ডা বতৰ গাইছ, ইমান ভাল লাগি আছে ইয়াত। তো ৰবিবাৰে অলপমান বেছি মানুহ হ'ব। তো এইখন চাওক, বাহ চাপ পাইছে বেটাই, ডেঞ্জাৰ গা ধুইছে গাইছ। এনেকৈ দেখাওক গা ধু। মানুহ এইখন চাব পাৰে মানে পিকনিক খাই আছে। তো ভাবিলোঁ ইয়াতে গা ধুই দিম যে, ইমান ফেমাছ হোৱা নাই তথাপিও গা ধুই আছোঁ। পানীটা কিন্তু বহুত বেছি ঠাণ্ডা গাই না। পানী ঠাণ্ডা হলে নহয়, বহুত ঠাণ্ডা পানী না। আজি খালি নিলে ভালো হয়ে হারামি আছে গাই, এখন হারামি আছে। খাৰ বজাৰ পানীখন মানে বহুত বেছি ঠাণ্ডা পানী। তো ভাবিলোঁ মানে বহুত গৰম বেছি আজি, তাৰ কাৰণে গা ধুব আহিছোঁ ইয়াতে। এইফালে পাথৰ ডাঙৰ ডাঙৰ পাথৰ। তো আগত যাই আছোঁ আমি। তো কিমান দূৰ ৱাটাৰফল আছে তো চাই লওক, ইমান ডাঙৰ ডাঙৰ পাথৰ। ইমান ডাঙৰ পাথৰ, কিমান ওপৰৰ পৰা যে পানী পৰে সেই গম নাপাওঁ। বেচেৰাটো কেনে কষ্ট কৰি উঠি আছে। তাত জংঘলত আমি পাহাৰত উঠি যাই আছোঁ। আগৰ পিলে মানে কিমান বা আছে ডাঙৰ। তো চাই লওঁ, এনেকৈ জংঘল আপোনালোকে দেখা পাব, এনেকৈ জংঘল। তো ইমান তলৰ পৰা আমি উঠি আগত আহিলোঁ। লাহে লাহে যাব লাগিব গাইছ, যিহেতু বহুত বেছি হ'ল না। ইমান ইমান বেছি মানুহ নাহে, তথাপিও মানে আহে আৰু এতিয়া চানডে দিনা অলপ আহে বেছি মানুহ। তো আজি ইমান বেছি মানুহ নাই, তাতে দুজনমান দেখা। এইখন চাওক ওপৰত উঠি আহি পালোঁ। আৰু ওপৰত এনেকৈ ৱাটাৰফল দেখা পাব আপোনালোকে যদি ওপৰত আহে, এনেকৈ ধুনীয়া দেখা পাব। তো
তো গৰমৰ কাৰণে আমি উঠি মানে এনেকৈ মানে বহুত ঠাণ্ডাৰ কাৰণে মানে গা ধুই আছোঁ। তো কি কৰিম গাইছ, গৰম দিছে ন, তো যেনেকৈ গৰম দিছে এনেকৈ মানে গা ধুব লাগিব। গোটেই কেনেকৈ গা ধুই আছে গাইছ, চাওকচোন চাওক না দেই, জেগাখন মানে বহুত বেছি ভাল লাগিছে গাইছ। আগতে ভাল লাগিছে নাই? হা পানী কেনেকৈ ঠাণ্ডা ঠাণ্ডা, ইমান ঠাণ্ডা পানী চাওকচোন গাইছ, ইমান ওপৰৰ পৰা মানে পানী পৰি আছে। গধূলি চাওক ক'ত মানে গা ধুই আছে। দিনটা বহুত মানে গৰম দিছে না, তাৰ কাৰণে মানে গা ধুব আহিছোঁ আমি। এতিয়া মানে বহুত হাতী বাঘ কিবা কিবি থাকিব পাৰে, ইমান ওপৰত নাযাওঁ, ৰিস্ক লৈ লাভ নাই, সেইকাৰণে এতিয়া নাযাওঁ আমি। হা শামুকো আছে, আয়া দেখা কাঁকড়া কাঁকড়া আছে নেকি? ক'ৰবা বিচৰা কাঁকড়া পাব পায় পাহাৰ জেগা। উদৰা যা দে কাঁকড়া বিচৰা কাঁকড়া দে ভাল কৰি ধৰ। গাইছ কাঁকড়া জলচা খাই দে দাদাহঁতে মানে পুৰা পাৰ্টি চলি আছে। কি ক'ম, ঘৰৰ যোৱাৰ আগত ইয়াতে বহিব লাগে, কিৰা এনেকৈ মানে বনাই থৈছে ধুনীয়াকৈ। ইফালে চাবলৈ ৱাটাৰফল মানে ইমান বেছি ডাঙৰ নহয়, তথাপিও ভাবিলোঁ যে আহিম বুলি ভাবিছোঁ। তো ইমান ফেমাছ হোৱা নাই, তথাপিও মই দেখাই দিলোঁ এইখন ৱাটাৰফলখন। আপোনালোকে যদি আহিব খোজাটো আহিব পাৰা। দাদাহঁতে আহিছে, ক'ৰ পৰা বা আহিছে, বক্সৰ বজাই মানে পুৰা গিটাৰ লৈ আনি চাওক গিটাৰ লৈ আনি এতিয়া ফূৰ্তি কৰিব। ক'ৰবাত মানে এনি টাইম মানে পাৰ্টি চলি আছে না, ইয়াতে পাৰ্টি চলে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।